সকলোকে মৰম জনাইছোঁ আৰু আজি এটা বৰ ধুনীয়া গান ৰেকৰ্ড কৰিলোঁ নতুন। বহুত দিনৰ মূৰত মই একমাহ গান গোৱা নাছিলোঁ লকডাউনৰ কাৰণে। আৰু মোৰ ভাইটি অহিৰ ভৈৰৱ ধুনীয়া মিউজিক কৰে। এখন নতুন চিনেমা দেউতা বুলি, আমাৰ অভিজিত ভট্টাচাৰ্যৰ স্ক্ৰিপ্ট। বৰ ধুনীয়া গান এটা কৰিছে দেউতা বুলি, সকলোৱে শুনিব। অতি শীঘ্ৰে আমি ৰিলিজ দিম। আৰু ডাইৰেকশ্যন কৰিছে মনোজ বৈশ্য। চিনেমাখন ভাল হ'ব বুলি আশা কৰিছোঁ। চিনেমা হল খুলিব, আমি আকৌ চিনেমা চাম। চিনেমাৰ এই যাত্ৰা অব্যাহত থাকক। আৰু গানটো গাই খুব ভাল লাগিলে, দেউতাকক লৈ লিখা গান, এটা ইম'চনেল গান। আৰু অতি শীঘ্ৰে আমি ৰিলিজ দিম এইটো। আৰু মই এটা নতুন মিউজিক লেবেল খুলি আছোঁ, জুবিন গাৰ্গ মিউজিক বুলি। সেই মোৰ নিজৰ মিউজিক লেবেলত এতিয়া নতুন নতুন যিমান গান পাব সকলোবিলাক ৰিলিজ কৰিম। আৰু শুনি থাকিব, চাই থাকিব, আমাৰ লগত থাকিব। বি ছাপৰ্টিভ, বি মাই কমৰেডছ। থেংক ইউ এণ্ড লাভ ইউ।